কোকৰাঝাৰত হিউজ নাম্বাৰ অফ কেণ্ডিডেটছ আছে আমাৰ 40+ কেণ্ডিডেটছ আছে আৰু 76টা চেণ্টাৰ্ছ ফাৰ্ষ্ট হাফত আছে আৰু 11টা ছেকেণ্ড হাফত আছে আমাৰ 6-7টাকৈ ক্লাষ্টাৰত এজনকৈ মেজিষ্ট্ৰেট মতায়ন কৰা হৈছে আৰু লগতে পুলিচ ছিকিউৰিটি কমপ্লিটলি থাকিব ষ্ট্ৰং ৰুমৰ পৰা চেণ্টাৰলৈ যাওঁতে আৰু চেণ্টাৰৰ পৰা যেতিয়া আমাৰ ফিল্ড OMR শ্বীটখিনি উভতি আহিব গোটেইখিনি আণ্ডাৰ ছিকিউৰিটি কৰা হ'ব আৰু অলৰেডি 2-3 ৰাউণ্ড আমাৰ চেণ্টাৰ ইনচাৰ্জখিনিক ব্ৰিফ কৰা হৈছে ইনভিজিলেটৰ্ছসকলৰ ট্ৰেইনিং দিয়া হৈছে যিসকল আমাৰ অফিচাৰ্ছ আছে তেখেতসকলকো আটাইখিনি পইণ্ট ব্ৰিফ কৰা হৈছে অহাকালি ফ্ৰিস্কিঙৰ ব্যৱস্থা কৰোৱা হ'ব প্ৰত্যেকটো চেণ্টাৰতে আৰু মোৰ এটাই অনুৰোধ যিসকলে এপিয়াৰ কৰিব যে কোনো ধৰণৰ আনফেয়াৰ মিনছৰ কথা আপোনালোকে নাভাবিব আৰু আমাৰ ধুনীয়াকৈ স্মুথলি সমগ্ৰ কোকৰাঝাৰ জিলাতে প্ৰচেছটো কমপ্লিট হৈ যাব থেংক ইউ অনুদৰ এতিয়া আমাৰ ৰিভেৰিফিকেশ্যন হ'ব ৰিভেৰিফিকেশ্যন হোৱাৰ পিছত যিসকল ইনএলিজিবল আছে ইনএলিজিবলখিনি গুচাই দিয়া হ'ব আৰু মই লগতে এটা অনুৰোধ জনাব বিচাৰিছোঁ যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈ আছে যে যিসকল আপোনালোকে গম পাইছে যে আজিৰ ডেটত আমি ইনএলিজিবল হয় তেতিয়া আপোনালোকে যিটো ভলেণ্টাৰী অপ্ট আউট ফেচিলিটি আছে অনলাইন বা আমাৰ তাতো আহিব পাৰে আমাৰ ব্লগছ বা চাৰ্কলতো এপ্লাই কৰিব পাৰে নিজে অপ্ট আউট আপোনালোকে হ'ব যাতে যিসকল একচুৱেলি এলিজিবল হয় তেখেতসকলে বেনিফিটটো পায় ডেফিনেটলি আমাৰ ভেৰিফাইং টিমটো সেইকাৰণেই গোটেই সমগ্ৰ কোকৰাঝাৰত 603 মেম্বাৰ্ছক আমি ট্ৰেইনিং দি থৈছোঁ যিসকল কাৰেণ্ট ষ্টুডেণ্টছ হয় আৰু ভেৰিফাইং ছুপাৰভাইজাৰ্ছ আছে তেখেতসকলে ঘৰে ঘৰে চাব আৰু যিসকল ইনএলিজিবল পোৱা যায় সেইসকলক আমি ৰিমুভ কৰি দিম উপস্থিত হৈছোঁ অৰুণোদয় মাহৰ লঞ্চ প্ৰগ্ৰেমৰ কাৰণে আৰু ইতিমধ্যে মই এটা কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজৰ টিম এটা মই লঞ্চ কৰি তেওঁলোকক ফ্লেগ অফ কৰি দিছোঁ এই ভেৰিফিকেশ্যন মাহটোত আমি আশা কৰিছোঁ যে যিসকল কিমান একচুৱেল বেনিফিচিয়াৰীজ আছে আমি গম পাম আৰু ইয়াৰ লগতে এই সুযোগতে মই আহ্বান জনাম যে যিসকল বেনিফিচিয়াৰী বা হিতাধিকাৰী এতিয়া তেওঁলোকৰ আৰ্থিক সচ্ছ হৈছে সেই স্বইচ্ছাৰে তেওঁলোকে আহি তেওঁলোকৰ যিটো হিতাধিকাৰীৰ যিটো ক্লেইম তেওঁ যাতে চাৰেণ্ডাৰ কৰে আইডাৰ বা অনলাইন বা অফলাইন সেইটো মই এই মঞ্চৰ পৰা মই অনুৰোধ জনাম আৰু আশা কৰিছোঁ এই গোটেই ভেৰিফিকেশ্যন প্ৰচেছটো সুকলমে হৈ যাব নিৰ্দেশ মৰ্মে আমাৰ কোকৰাঝাৰ জিলাটো আজি অৰুণোদয় যিটো মান সেইটো লঞ্চ কৰা হ'ল আমাৰ লগত আছে অসম চৰকাৰৰ WPTBC ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী বিনীতা পেগু তেওঁ চৰকাৰৰ পৰা হৈ আহি পেলাই আজি আমাৰ যিটো কাৰ্যসূচী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি পেলাই অৰুণোদয় মানটো লঞ্চ কৰিলে আমাৰ লগত আছে ডেপুটি কমিশ্যনাৰ আৰু আজি ইয়াৰ লগতে বানপীড়িতসকলক যিসকল ক্ষতিগ্ৰস্ত হৈছিলে তেওঁলোককো চৰকাৰৰ ফালৰ পৰা চেক প্ৰদান কৰা হৈছে